লগা আছে আৰু এইকেইদিন ভিডিঅ' বনাই হোৱাই নাই কাৰণ আধা বেলা দোকানতে যায় আৰু ঘৰৰ কামখিনি থাকে সেয়েহে ভিডিঅ' বনোৱা বহুত শ্ল' হৈ গৈছে আৰু আজি ভিডিঅ'টো আৰু দুপৰীয়া এতিয়া 1 বাজি গৈছে আৰু সকলো কাম আজৰি হ'লোঁ ৰাতিপুৱা ঘৰ সাৰা মোচা হৈ গ'ল আকৌ আৰু আজি যিহেতু হাতত অলপমান সময় পাইছোঁ আৰু আজি গোলাপ জামুন কেইটা বনাই লওঁ এইটো বনাম আজি এয়া আৰু এয়া ইলাচি অলপ দি দিছোঁ ইয়াত এয়া চুগাৰ চিৰাপৰ কাৰণে এগিলাচ চেনি ল'লোঁ আৰু এইখিনি ভালদৰে উতলিবলৈ দিম আৰু অন্যহাতে এয়া লাডু কেইটামান কৰি ল'লোঁ সৰু সৰুকৈ আৰু এতিয়া এয়া কেৰাহীত ৰিফাইন তেল দি দিছোঁ এয়া কেৰাহীত তেল গৰম হোৱাত এয়া লাডু কেইটা এটা এটা কৰি দি দিছোঁ এয়া লাডুকেইটা ভালদৰে লৰালোঁ আৰু এনেদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু আনফালে চেনি চিৰাপখিনি এয়া নমাই থলোঁ আৰু গৰমে গৰমে এইকেইটা চেনি চিৰাপত দি দিলোঁ আৰু ভালদৰে লৰাই চেনি চিৰাপখিনি তাত অবজাৰ্ভ হ'বলৈ দিলোঁ কৰি দিছোঁ যাতে চেনি চিৰাপখিনি তাৰ মাজত ভালদৰে সোমাই যায় গোলাপ জামুন কেইটাৰ ভিতৰত আৰু এনেদৰে অলপ দেৰি ৰাখি থ'ম আৰু তেতিয়াহে চেনিৰ পানীখিনি ইয়াত সোমাই পৰিব আৰু এতিয়া ঢাক মাৰি থৈছোঁ এয়া গোলাপ জামুন বনাই হৈ গ'ল আৰু এতিয়া দোকানলৈ যাওঁ আজি দিনটো যোৱাই নাই ৰাতিপুৱাৰ পৰা দোকান পাই গ'লোহি দুইজনী তাই কিবা খাই আছে কি খাইছে চব বহুত গৰম হৈছে এইপিনে টেবুল ফেন চলাই ৰাখিছোঁ আৰু গোলাপ জামুনৰ সৈতে চাহ খাম আৰু দেখুৱাম গোলাপ জামুন কেইটা কি হ'ল কি নাই আৰু ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰিছোঁ আকৌ গোলাপ জামুনৰ ভিডিঅ'টো দেখুৱাম কি হ'ল আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট কৰিব কেনে পালে আৰু আপোনালোকে ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ এয়া সকলোখিনি চেনি পানী ইয়াত অবজাৰ্ভ হৈ পৰিলে আৰু এয়া ৰেডি হৈ গ'ল খাবৰ বাবে গোলাপ জামুন আৰু এয়া চাহ আৰু গোলাপ জামুন একেলগে
আৰু ভিডিঅ'টো ইমান সময় ধৰি চোৱাৰ বাবে পুনৰ আপোনালোকলৈ ধন্যবাদ।